নমস্কাৰ বন্ধুসকল, মই পিআৰ গড ফাৰ্মৰ পৰা প্ৰাঞ্জল হাজৰিকাই আজি এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। ভিডিঅ' স্ক্ৰীনত দেখা পোৱা যিখিনি ছাগলী আজি আপোনালোকে দেখিব, এই গোটেইখিনি ছাগলীৰ ছাৰ্ভিচ ৰেডি হৈ আছে, ছাৰ্ভিচ এক্টিভ হৈ আছে, অৰ্থাৎ মেটিং এক্টিভ হৈ আছে। তো মোক বহুত বন্ধুৱে এইকেইদিন ফোন কৰি আছিল যে আপোনাৰ তাত অৰ্থাৎ আমাৰ ফাৰ্মত যিখিনি বিটেলৰ মেল ছাগলী মেটিং ষ্টাৰ্ট হৈ আছে বা মেটিং এক্টিভ হৈ আছে, তেনেকুৱা ছাগলীখিনিৰ এটা ভিডিঅ' বনোৱাৰ কাৰণে ৰিকুৱেষ্ট কৰি আছিল। সেয়েহে আজি মই এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। এই ভিডিঅ'ত যিখিনি ছাগলী দেখা পাব, গোটেইখিনি ছাগলী বিটেল ছাগলী আৰু এটা চিৰহী আছে, আৰু গোটেই ছাগলীখিনি বৰ্তমান মেটিং ষ্টাৰ্ট হৈছে, মেটিং কৰিবৰ কাৰণে ৰেডি হৈছে, ছাৰ্ভিচৰ কাৰণে উপযোগী হৈছে। মই আপোনালোকক ছাগলীৰ কোৱালিটিৰ বিষয়ে বিশেষ কৈ নাথাকোঁ, কিয়নো এইখিনি ছাগলী মই ইয়াতকৈ আগতেও ভিডিঅ' বনাইছিলোঁ, যেতিয়া ছাগলীখিনি আমাৰ ফাৰ্মত আহি সোমাইছিলেহি পাঞ্জাৱৰ পৰা। তাৰ পিছতে ভেকচিন কমপ্লিট কৰাৰ পিছত মই আপোনালোকক এটা ভিডিঅ' বনাইছিলোঁ মেল ফিমেল ছাগলীখিনিৰ। তো তাৰ পৰাই মই চিলেক্ট কৰি যিখিনি ছাগলী বৰ্তমান মেটিং ষ্টাৰ্ট হৈছে বা মেটিং এক্টিভ হৈছে, সেই ছাগলীখিনি আকৌ দেখাইছোঁ। এইটো এটা হোৱাইট কালাৰৰ হয়, হায়দৰাবাদী বিটেল, এইটো লাল ডব্বা বুলি কয়। এইবিলাকৰ গোটেইখিনিৰ বয়স বৰ্তমান 12 মাহ, 13 মাহ, 14 মাহ এনেকুৱা হৈ আছে, অৰ্থাৎ দুদাঁত। প্ৰথমে যিটো দেখা পাইছিলে ব্লেক আপোনাৰ নাগৰা বিটেলত, সেইটো 4 দাঁত হৈছে। বাকী যিখিনি দেখা পাই আছে সেইখিনি দুদাঁতৰ ছাগলী, অৰ্থাৎ 12-13 মাহ, 14 মাহৰ ভিতৰত। আৰু নাগৰা বিটেলটো যিটো ব্লেক কটল প্ৰথমেই দেখাইছিলোঁ, সেইটো 1.5 বছৰ হৈছে। এইটো এটা চেৰা। এই গোটেইখিনি ছাগলী যিখিনি দেখা পাই আছে, মেটিং বৰ্তমান ইহঁতি আৰম্ভ কৰিবৰ কাৰণে। আমাৰ ফাৰ্মত বৰ্তমান যিখিনি ছাগলী হিটত আহিছিলে, মই প্ৰত্যেকজনী ছাগলীক বেলেগ এইখিনিৰ ভিতৰৰে বেলেগ পাঠাৰ লগত ক্ৰছ কৰাইছোঁ, কিয়নো কোনটো পাঠাৰ পৰা কেনেকুৱা কি ৰিজাল্ট আহে তেতিয়া আমি ভালদৰে গম পাম। তো আজিলৈ ইমানখিনিয়ে, ভিডিঅ'টো চাওক শেষলৈকে। এইটো এটা আছে চেৰা কালাৰৰ, বহুত ধুনীয়া কোৱালিটি দেখা পাইছে নিশ্চয়, চাওক। এতিয়া তাৰ গলধন চাওক, গল বিচনী চাওক, পিয়'ৰ টপ কোৱালিটিৰ হোৱাইট আইজৰ ছাগলী, বহুত ফিডাৰৰ কাৰণে এটা বহুত ধুনীয়া ছাগলী। এইটো এটা চিৰহী হয়, ইয়াৰ 1 বছৰ হৈছে বাৰু, এইবোৰ মেটিং ষ্টাৰ্ট হৈ আছে। মই বৰ্তমান আমাৰ ফাৰ্মত যিখিনি লোকেল ছাগলীখিনি মই ইয়াৰ লগত ক্ৰছ কৰাই আছোঁ। এই গোটেইখিনি ছাগলী মই বিক্ৰী কৰিম, যিখিনি মই আপোনালোকক ভিডিঅ'ত দেখালোঁ আজি। ইচ্ছুক বন্ধুসকলে, যিসকলে মোক বিচাৰি আছিল মেটিং এক্টিভ হৈ থকা বিটেল চিৰহী ছাগলী, তো তেখেতসকলে ভিডিঅ'টো চাই পচন্দ কৰি মোৰ লগত কথা পাতিব পাৰিব। ইয়াৰ উপৰিও মোৰ তাত বাৰবাৰী ব্ৰিডাৰো পাব, যিখিনি বৰ্তমান মেটিং এক্টিভ হৈ আছে। তো আজিলৈ ইমানখিনিয়ে বন্ধু, ধন্যবাদ।